হাই গাইজ, অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু লগতে ভোগালী বিহুৰ আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ। আজি যিটোকে বিহু আৰু বহুত দিন ভ্লগ দিয়া নাছিলোঁ, ভাবিলোঁ আজি এটা ভ্লগ দিওঁ বা আজি এটা ভিডিঅ' বনাওঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। আৰু এনেদৰে আমি ভোগালী বিহুত বাহিৰতে মানে বনালোঁ। কি কি আইটেম আছে আপোনালোকক কৈ আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। আৰু প্ৰথমতে এয়া কাটি আছে গাহৰি মাংস, মোৰ বহুত ফেভাৰেট হয়। আৰু ইফালে মই বহাই দিছোঁ গৰম পানী, কাৰণ ইমানবিলাক চব্জি বনাম বা মাংস চাংস বনোৱা যাব তাত দিবৰ কাৰণে। আৰু এয়া গাহৰি মাংস পুৰা ৰেডি, কাটি কুটি বাচি। আৰু ইফালে আমি গোটেইবিলাকে জুইৰ ওচৰত এনেকৈ গধূলি জুইত বনাই খালে বা বাহিৰতে বনালে ঠাণ্ডা দিনত কিবা এটা ভাল লাগে, বনাইও থাকিব পাৰি আৰু জুইৰ ওচৰত জুই পুৱাইও থাকিব পাৰি। আৰু এইখিনি হৈছে পাৰৰ মাংস। ইভাগে আলু কাটি থৈ দিয়া আছে। আৰু এইখিনি হৈছে ব্ৰইলাৰৰ মাংস। আৰু আনফালে এইখিনি হৈছে লোকেল মাছ, এইখিনি ভণ্টি বনাই আছে, মানে তাই ভাজি আছে। ইফালে পাৰৰ মাংস এইখন অকণমান জোল কৰি ৰাখিব, আৰু প্ৰায় হৈছে নুমাব পৰা হৈছে। আৰু এইফালে বনাই আছে বেঙেনাৰ খাৰ, আপোনালোকে জানে মাছৰ মাথাৰে বনাব। এইখিনি হৈছে গাহৰি পোৰা মাংস। কোনে কোনে ভাল পায় জনাব, ময়ো ভাল পাওঁ, তাৰ কাৰণে এইখিনি অলপ ট্ৰাই কৰিলোঁ। হৈছে ব্ৰইলাৰৰ মাংস, এইভাগে গাহৰি মাংসও হ'ল। আৰু প্ৰায় হৈ গ'ল। এয়া মই ভাত সাজি ল'লোঁ, আৰু ইয়াত গাহৰি মাংস, বেঙেনাৰ খাৰ, আৰু ইয়াতে ব্ৰইলাৰৰ মাংস লৈছোঁ। বহুত বস্তু হ'লে খাব নোৱাৰি, তাৰ কাৰণে এই 3টা আইটেমে লৈছোঁ খাবৰ কাৰণে। আৰু ভিডিঅ'টো চাই কিনে কেনেকুৱা পালে আপোনালোকে জনাব, আৰু যদি ভাল লাগে মোৰ ভিডিঅ'বিলাক আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। অ'কে, বাই বাই।